মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট টপিক লৈ হাজিৰ হৈছোঁ। আজি মই তোমালোকক লগত ডিছকাছ কৰিম গোলাকাৰ দাপনৰ ব্যৱহাৰৰ বিষয়ে। আৰু প্ৰত্যেকটো গোলাকাৰ দাপনৰ মেট্ৰিক পৰীক্ষাত কেতিয়াবা প্ৰত্যেকটো বছৰতে কিবা নহয় কিবা এটা প্ৰশ্ন সোধে গোলাকাৰ দাপনৰ ব্যৱহাৰৰ লগত উত্তল দাপন বা অৱতল দাপনৰ লগত ৰিলেটেড কিছুমান কুৱেশ্যন আহে। গতিকে মই তোমালোকক আজি প্ৰথমতে অবতল দাপন গোলাকাৰ দাপন দুই প্ৰকাৰৰ পাইছিলো, অবতল আৰু উত্তল। গতিকে প্ৰথমতে আলোচনা কৰিম অবতল দাপনৰ ব্যৱহাৰ। অবতল দাপনৰ ব্যৱহাৰ। চোৱা, আমি যেতিয়া ৰশ্মি চিত্ৰৰ সহায়ত যেতিয়া আমি প্ৰতিবিম্ব লক্ষ্য বস্তুৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিবিম্ব আঁকিছিলো, তেতিয়া পাইছিলো যে অবতল দাপনৰ ক্ষেত্ৰত কি হয়, পোহৰৰ ৰশ্মি অভিসাৰী হয়, মানে এটা ঠাইত লগ লাগে। গতিকে তেনেকুৱা বস্তুবিলাকৰ ক্ষেত্ৰত য'ত আমাৰ কি হয় দৰকাৰ হয় পোহৰৰ একত্ৰিত কৰাৰ দৰকাৰ হয়, তেনেকুৱা ঠাইত আমি কি কৰোঁ অবতল দাপনবিলাক ব্যৱহাৰ কৰোঁ। গতিকে নাম্বাৰ এ টৰ্চ লাইট, চাৰ্চ লাইট, বা গাড়ীৰ হেডলাইট আদিত ব্যৱহাৰ কৰা হয়। গতিকে টৰ্চ লাইট, চাৰ্চ লাইট, চোৱাচোন টৰ্চ লাইট এনেকৈ যেতিয়া মাৰোঁ আমি, পোহৰখিনি যদি একেবাৰে সিঁচৰিত হৈ গ'লেহেঁতেন তেতিয়া বেছি দূৰলৈকে দেখাই নগ'লেহেঁতেন, হয়নে নাই কথাটো? গতিকে কি হয়, পোহৰখিনি একত্ৰিত কৰি যাতে বহুত দূৰলৈকে আগবঢ়াই লৈ যাব পাৰে, সেইকাৰণে আমি কি কৰিছোঁ অবতল দাপন ব্যৱহাৰ কৰিছোঁ টৰ্চ লাইট, চাৰ্চ লাইট বা গাড়ীৰ লাইটবিলাকত, যাতে দূৰলৈকে আমি চাব পাৰোঁ। যিহেতু পোহৰখিনি আঁতৰি যাব নিদিয়ে, সিঁচৰিত হ'ব নিদিয়ে, কি কৰে অবতল দাপনে পোহৰখিনি এক ঠাইত কৰি ৰাখি দিয়ে। গতিকে যাৰ কাৰণে কি কৰা হৈছে অবতল দাপন। বি নম্বৰ, দন্ত চিকিৎসকসকলে দাঁতৰ চিকিৎসা কৰিবলৈ দাঁতৰ চিকিৎসা কৰা অবতল দাপন ব্যৱহাৰ কৰে। পোহৰখিনি যাতে ভালকে পৰে, যিহেতু দাঁতৰ যেতিয়া চিকিৎসা কৰা হয় তেতিয়া একেবাৰে শ্লাইডলি খুব কম তাতে তেনেকুৱা পোহৰ ঢুকি নাপায়, যাৰ কাৰণে কি কৰা হয় গোলাকাৰ দাপনৰ জৰিয়তে দন্ত চিকিৎসকসকলে সৰু বস্তু এটা ভালকে সৰু ফুটা এটা বা সৰু দাঁতৰ ভিতৰত কিবা এটা হৈছে সেইটো ধুনীয়াকৈ তেওঁলোকে চাব পাৰে, যাৰ কাৰণে দন্ত চিকিৎসকসকলে চকুত লগোৱা এক প্ৰকাৰৰ লেন্স হিচাপে দাপন হিচাপে কি কৰে অবতল দাপন ব্যৱহাৰ কৰে। চি নম্বৰ সৌৰ ভাতিত, তোমালোকে জানা সৌৰ ভাতিত পোহৰ একত্ৰিত কৰি তাপ উৎপন্ন কৰিবলৈ, সৌৰ ভাতিৰ পৰা তাপ উৎপন্ন কৰিবলৈ অবতল দাপন ব্যৱহাৰ কৰা হয়। এতিয়া সৌৰ ভাতিত তোমালোকে পাইছানে এনেকুৱা এটা বস্তু জেমেট্ৰি বক্সত যে থাকে, সেই বস্তু তোমালোকে সূৰ্যৰ পৰা যদি আমি সৰু থাকোঁতে যে কৰিছিলোঁ, সূৰ্যৰ পৰা পোহৰ আহি পৰিব দিলে তলত যদি এটা ঘাঁহ বা কাগজৰ টুকুৰা এটা ধৰোঁ, তেতিয়াহ'লে কিছু সময় পিছত কি কৰিছিল পোহৰখিনি ডাইৰেক্ট যায় তাতে পৰাৰ পিছত কি হৈছিল জুই জ্বলি উঠিছিল। তেনেকুৱা দেখা পাইছেনে? বা আমাৰ হাতেৰে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া পৰীক্ষা কৰিছিলোঁ, কাৰোবাৰ হাত এটা ইয়াতে এনেকুৱাকৈ ৰাখি দিছিলোঁ, সূৰ্যৰ পৰা পোহৰ পৰিব দিছিলোঁ, কিছু সময় পিছত গৰম লাগিছিল খুব, হয়নে নাই? মনত পৰিছে? গতিকে সৌৰ ভাতিৰ পৰা তাপ উৎপন্ন কৰিবলৈ কি কৰা হয় অবতল দাপন ব্যৱহাৰ কৰা হয়। এতিয়া 7 নম্বৰ উত্তল দাপনৰ ব্যৱহাৰ। উত্তল দাপনৰ ব্যৱহাৰৰ ক্ষেত্ৰত নম্বৰটোৱে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ, আৰু এইটো সাধাৰণতে প্ৰশ্নবিলাকত পৰীক্ষাত সুধিয়ে থাকে। কি উত্তল দাপনৰ ব্যৱহাৰ এটা বহুল ব্যৱহাৰ হ'ল কি গাড়ীৰ পিছলৈ চোৱা দাপন হিচাপে
উত্তল দাপন ব্যৱহাৰ কৰা হয় কিয় হয় কোৱাচোন কাৰণ উত্তল দাপনত কি প্ৰতিবিম্ব গঠন কৰে অখত আৰু থিয় প্ৰতিবিম্ব গঠন কৰে হয় না নাই অখত আৰু থিয় প্ৰতিবিম্ব গঠন কৰে যেহেতু অখত আৰু থিয় প্ৰতিবিম্ব গঠন কৰে গতিকে গাড়ীৰ পিছলৈ চোৱা দাপনখিনি কি কৰা হয় নহলে কি হলহেঁতেন তুমি চোৱা যদি দাপনটো আমি অবতল দাপন ব্যৱহাৰ কৰিলেহেঁতেন অবতল দাপন অখত আৰু উলটা প্ৰতিবিম্ব গঠন হয় যদি এনেকুৱাকে পিছলৈ চালোহেঁতেন তেতিয়া পিছফালৰ গাড়ী গোটেইকেইটা কি হলেহেঁতেন উলটা হৈ থকা হেন লাগিলেহেঁতেন ড্ৰাইভাৰ যিজন তেওঁ আৰু পাগল হৈ গ'লেহেঁতেন হয় না নাই কথাটো যে গোটেইখিনি গাড়ী পিছফালে এক্সিডেণ্ট হৈ পৰি আছে চব উলটা দেখা গ'লেহেঁতেন গতিকে যাৰ কাৰণে কি কৰা হৈছে উত্তল দাপন গাড়ীৰ পিছলৈ চোৱা দাপন হিচাপে উত্তল দাপন কি কৰা হয় ব্যৱহাৰ কৰা হয় কাৰণ ইয়াত অখত আৰু থিয় প্ৰতিবিম্ব গঠন হয় গাড়ীখন যেনেকুৱাকে থিয় হৈ আছিল ঠিক তেনেকুৱাকৈ থিয় প্ৰতিবিম্বই দেখা পোৱা যাব আৰু কি কৰা হয় যেহেতু প্ৰতিবিম্বটো সৰু হয় প্ৰতিবিম্বটো অখতৰ ক্ষেত্ৰত কি হয় সৰু হয় যাৰ কাৰণে কি হয় বহু দূৰত বহু এৰিয়া ৰাস্তাটোৰ বহু দূৰলৈকে আৰু বহু এৰিয়া কভাৰ কৰি কি গাড়ী আছে বা কি বস্তু আছে নাছে পিছৰ পৰা কি আহি আছে না আছে সেই সকলোবিলাক দেখা যায় ভালকে যাৰ কাৰণে কি কৰা হয় গাড়ীৰ পিছলৈ চোৱা দাপন হিচাপে উত্তল দাপন ব্যৱহাৰ কৰা হয় নম্বৰ বি ৰাস্তাত থকা ষ্ট্ৰেট লাইট সমূহত উত্তল দাপনত ব্যৱহাৰ কৰা হয় কিয় উত্তল দাপনে কি কৰে চোৱাচোন পোহৰখিনি অপসাৰী কৰি দি দিয়ে দূৰলৈকে সিঁচৰিত কৰি দিয়ে গতিকে ষ্ট্ৰেট লাইট সমূহত পোহৰখিনি দূৰলৈকে যোৱাটো দৰকাৰ নাই কি আছে যাতে সেই যিখিনি এৰিয়া ৰাস্তাৰ ভিতৰৰ যিখিনি এৰিয়া সেইখিনি যাতে খুব ধুনীয়াকে সিঁচৰিত হৈ পৰে পোহৰখিনি যাতে সিঁচৰিত হৈ যায় দূৰত যোৱাৰ দৰকাৰ নাই নহয় টৰ্চ লাইটৰ নিচিনা যাৰ কাৰণে কি কৰা হয় ষ্ট্ৰেট লাইট সমূহত বা হেলোজেন লাইট বুলি যে আমি কওঁ হেলোজেন এই খেলা ধূলাত লাগে না নাই খেলা ধূলা ভলীবল ক্ৰিকেট ইত্যাদি খেলবিলাকত ৰাতি যদি হয় তেতিয়াহ'লে ডাঙৰ ডাঙৰ লাইট বিলাক যে ব্যৱহাৰ কৰে সেইবিলাকতো কি কৰা হয় উত্তল দাপন ব্যৱহাৰ কৰা হয় সিঁচৰিত হোৱাৰ পোহৰখিনি যাতে অলপ নিৰ্দিষ্ট এৰিয়া জুৰি পোহৰখিনি সিঁচৰিত হৈ পৰে সেইকাৰণে কি কৰা হয় উত্তল দাপন ব্যৱহাৰ কৰা হয় চি টেলিস্কোপত উত্তল দাপন ব্যৱহাৰ কৰা হয় টেলিস্কোপতো কি কৰা হয় উত্তল দাপন ব্যৱহাৰ কৰা হয় কাৰণ টেলিস্কোপ কি বস্তু জানেনে টেলিস্কোপেৰে আমি কি কৰোঁ বহু দূৰ দূৰণিৰ বস্তুবিলাক আকাশৰ দূৰ দূৰণিৰ গ্ৰহ তৰা নক্ষত্ৰ ইত্যাদি বস্তুবিলাকক আমি কি কৰোঁ চাব পাৰোঁ গতিকে এই ইমান দূৰত থকা বিভিন্ন ধৰণৰ বস্তুবোৰৰ ভিতৰৰ পৰা যাতে সৰু সৰুকৈ প্ৰত্যেকটো বস্তুৰে প্ৰতিবিম্ব আমাৰ টেলিস্কোপত ধৰিব পাৰি সেইকাৰণে আমাৰ টেলিস্কোপবিলাকত কি কৰা হয় উত্তল দাপন ব্যৱহাৰ কৰা হয় যে তোমালোকে এই গোটেইকেইটা বস্তুৰ পৰা ইয়াতে অবতল দাপনৰ ব্যৱহাৰ কেইটা মনত ৰাখিলা উত্তল দাপনৰ ব্যৱহাৰ কেইটা মনত ৰাখিলা আৰু গাড়ীৰ পিছলৈ চোৱা দাপন দাপন হিচাপে কিয় উত্তল দাপন ব্যৱহাৰ কৰা হয় এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন গতিকে এইটো মই ভাবোঁ তোমালোকে বুজি পাইছা কিয় উত্তল দাপন ব্যৱহাৰ কৰা হয় গতিকে ঠিক আছে থেংক ইউ নেক্সট ক্লাছত আকৌ দেখা হ'ব